যোৱা শুক্ৰবাৰে বলিউডৰ 3খন চিনেমা ৰিলিজ হৈছে যদি তারা আপুনি এখনো চোৱা নাই চিন্তা নকৰিব মই আছো নহয় মই 3খনৰ বিষয়ে কম কি ৰিলিজ হৈছে আৰু কেনেকুৱা হৈছে ভিডিওটো শেষলৈকে চাব আৰু আপুনি ইয়াৰে কোনখন চাব বিচাৰে জনাব প্ৰথমে আমি কথা পাতো হক মিলি এখন মালায়ালাম মুভি হেলেনৰ ৰিমেক হয় হেলেনখন হিন্দীত ডাব কৰা হোৱা নাছিল বাবে ইয়াৰ দৰ্শকৰ সংখ্যা বাঢ়ি যাব অটোমেটিকলি ফিল্মখনৰ ষ্টৰীটো হল আরে চিন্তা নকৰিব নকও মই গোটেই কাহিনীটো নকও ষ্টৰীটো হল মিলি নামৰ ছোৱালী এজনীৰ আৰু তাই কাম কৰে ফাষ্ট ফুড কোম্পানী এটাত আৰু তাই সেই কোম্পানীতে এদিন এক্সিডেন্টলি ফ্ৰিজৰ ভিতৰত 5 ঘণ্টাৰ বাবে বন্ধ হৈ যায় ওলাই অহাৰ পিছত চাগে তাই 12টা মান পেৰাচিটামল খাব লগা হৈছিল আৰু তাৰে ভিতৰত তাইৰ হাতত মোবাইলো নাছিল আনকি তাইৰ মাতো বাহিৰত যাব পৰা অৱস্থাত নাছিল এনে অৱস্থাত তাই নিজকে বচাব পাৰে নে নোৱাৰে সেইটোৱে ইয়াৰ কাহিনী এতিয়া কও ইয়াৰ পজিটিভ আৰু নেগেটিভ দুয়োটাই আপোনালোকক এক্টিং জাহ্নবী কাপুৰে একদম ধুনীয়া কাম কৰিছে লগতে ইয়াত থকা সকলো সাইড ক্যাৰেক্টাৰো ধুনীয়া এক্টিং কৰিছে প্ৰতিজন আৰ্টিষ্টৰ কাম হলাগ ল'বলগীয়া আছিল মিলিৰ দেউতাকে হওক বয়ফ্ৰেণ্ডে হওক বা অন্যান্য ক্যাৰেক্টাৰ হওক সকলোৱে নিজৰ কাম ধুনীয়াকৈ কৰিছে ইয়াৰ মিউজিকো ভাল লাগিল মোৰ মানে গান আহিলে আপোনাৰ মনত এইটো প্ৰশ্ন নাহে যে আৰে গান কিয় আহিল পৰিস্থিতিৰ লগত মিলাই দিছে আৰু ইয়াৰ মিউজিক দিছে মোৰ পাৰ্সোনাল ফেভাৰিট এআৰ ৰহমানে আৰু ইয়াৰ অন্যতম পজিটিভ কথাটো হল ক্যাৰেক্টাৰ ডেভেলপমেন্ট যেতিয়ালৈকে আপুনি কোনো কাহিনীৰ চৰিত্ৰ এটাৰ সুখ দুখ বেদনা নিজে অনুভৱ নকৰে তেন্তে সেইটো ক্যাৰেক্টাৰ ডেভেলপমেন্ট নহয় কিন্তু মুভিখনত মিলিৰ লগত আপুনি জড়িত হৈ যাব তাৰ প্ৰতিটো সুখ দুখ আপোনাৰ অনুভৱ হ'ব ইমান ভালকৈ ইয়াৰ ক্যাৰেক্টাৰ ডেভেলপমেন্ট হৈছে আৰু ইয়াত কেইটামান মনত ৰবলগীয়া দৃশ্য আছে যেটো আপোনাৰ মনত একদম ৰৈ যাব নেগেটিভ দিক বুলি ক'লে প্ৰথম কথাটো হল এইটো এটা ৰিমেক হয় সো অৰিজিনাল ষ্টৰী নহয় এইটো ইয়াৰ ফাৰ্স্ট হাফ যথেষ্ট স্লো মেইন ষ্টৰী আহি পাওতে প্ৰায় 1 ঘণ্টা গুচি যায় আৰু সেকেন্ড হাফতে ইয়াৰ সাৰ্ভাইভেল ষ্টৰীটো ষ্টাৰ্ট হয় আৰু এটা ইয়াৰ দুৰ্বল দিশ হৈছে ইয়াৰ এন্ডিং ক্লাইমেক্সটো অতি সাধাৰণ হৈছে যদিহে আপুনি আগতে এনেকুৱা ধৰণৰ সাৰ্ভাইভেল মুভি চাইছে তেন্তে আপুনি তাই ফ্ৰিজত যেতিয়া বন্ধ হয় তেতিয়া গম পাই যাব তাই কেনেকৈ ওলাব আৰু সেইটো চোৱাৰ পিছত আপুনি ক'ব আৰে মই জানিছিলো এনেকুৱা হ'ব ওভাৰঅল এইখন মোৰ বাবে এখন এভাৰেজ ফিল্ম আছিল বাট ভাল লাগিছে সিনেমাখন জাহ্নবী কাপুৰ নেপোটিজমৰ মাল হলেও বুলিও বেয়া কাম কৰিব তেনে নহয় তাই এনেকুৱা চ্যালেঞ্জিং ৰোল কৰাটো মই বিচাৰো সিনেমাত কোনো বেয়া দৃশ্য নাই সপৰিয়ালে যাই চাব পাৰিব মই দিম ইয়াক 3 ষ্টাৰ আউট অফ 5 এতিয়া অলপ ডাবল এক্সেলৰ বিষয়ে ফাৰ্স্ট হাফ বহুত ধুনীয়া সিনেমাখনৰ হকত হোৱা বাবে চাকৰি নাপায় দুজন ছোৱালীয়ে শৰীৰৰ ওজনৰ বাবে বাকি দুনিয়াৰ মানুহে কিয় ইহঁতক জাজ কৰে এই চিন্তাধাৰাৰ বিৰুদ্ধে এইখন সিনেমা আৰু ইয়াক বহুত ভালকৈ দেখাইছে সিনেমাখনত ফাৰ্স্ট হাফত বহুত কেইটা ভাল ভাল দৃশ্য আছে চাবলগীয়া স্পেশালি যেতিয়া সোনাক্ষী আৰু হোমা টয়লেটত লগ পায় এনেকুৱা বহুত ভাল সিন আছে ফাৰ্স্ট হাফত আৰু আপোনাক এটা ভাল ফিল দিব আৰু আপুনি ক্যাৰেক্টাৰৰ লগত কানেক্ট হৈ যাব হোমা আৰু সোনাক্ষী একেলগে পাৰফেক্ট কাম কৰিছে সিনেমাখনৰ বাবে দুয়োজনী একদম সঁচাকৈ ওজন বঢ়াইছিল এনেকুৱা নহয় মিছামিছি বা কস্টিউম পিন্ধিছে এনেকুৱা নহয় নিজৰ শৰীৰৰ ওজন সঁচাকৈ বঢ়াইছিল ইয়াৰ লগতে মেল ক্যাৰেক্টাৰ্ছৰ এক্টিং চাই আপুনি ভাল পাব বেয়া দিক বুলি ক'লে দুৰ্বল ৰাইটিং বেয়া স্ক্ৰীন প্লে আৰু টিপিক্যাল বলিউড এন্ডিং য'ত শেষৰ ফালে সব ভাল হৈ যায় আৰু যি বিচাৰে সব পায় সো অল ইজ ওয়েল তেনেকুৱা ধৰণৰ এন্ডিং সিনেমাখনক মই দিম 2.8 আউট অফ 5 ষ্টাৰ যদি চাব বিচাৰে চাব পাৰে এতিয়া আহিছো ফোন ভূতৰ বিষয়ে ক'বলৈ যেতিয়া ইয়াৰ প্ৰথমে ট্ৰেইলাৰটো চাইছিলো চাই ভাবিলো হলিউডৰ লেজেণ্ডাৰী ফিল্ম ঘোষ্ট বাস্টাৰ টাইপ কিবা হ'ব কিন্তু ইয়াৰ দুটামান ভাল লগা কথা হ'ল ইয়াৰ ফাৰ্স্ট হাফ য'ত আপোনাক কমেডি দিব ইয়াৰ বিজিএমও ঠিকঠাক আছিল বেকগ্ৰাউণ্ড মিউজিক ভিএফএক্স কিন্তু ভাই ভিএফএক্স ধুনীয়া হৈছিল কোনে কৈছে বলিউডত ভাল ভিএফএক্স নহয় ফোন ভূতৰ ভিএফএক্স ধুনীয়া হৈছে পাৰফেক্ট সিদ্ধান্ত চতুৰ্বেদী আৰু ঈশানেও ভাল এক্টিং কৰিছে বাকি কেটৰিনা বাইদেউৰ বিষয়ে কিনো কম আজি ইমান বছৰে বলিউডত কাম কৰিছে ইমান সিনেমাত কাম কৰিলে বাস এক্টিং বাদ দি বাকি সব কৰে এখেতে Hey, y'all, come look at this. हाँ हाँ चिल्लाओ मत मुझे यहाँ क्यों बुलाया यहाँ ब्यूटी पार्लर भी नहीं है हाँ वो বাকি সিনেমাখনৰ কমেডিৰ পাঞ্চ লাইন 10টাৰ ভিতৰত 9টাই ফ্লপ হয় সো ইমান এটা এনজয়ও নহব বুলি মই ভাবো আৰু যদি সিনেমাখনৰ বেয়া দিশ বুলিবলৈ যাও তেন্তে বহুত কথাই ওলাব তাৰে দুটামান কওঁ বেছি নকওঁ একদম ফকটীয়া স্ক্ৰীন প্লে ডায়লগছ বিলাক একদম ক্ৰিঞ্জ
পাঁচ লাইনো জাগাত নপৰে সেকেন্ড হাফ আপুনি বৰ হৈ যাব ফাৰ্ষ্ট হাফ অলপ কমেডি আছে দুটা গান আছে চিনেমাখনত তাকো এনেকুৱা লাগিছে যেন জোৰ জবৰদস্তি ভৰা দিছে গানে বোলে মই নাযাও ডাইৰেক্টৰে বোলে কয় মই দিমেই তোক এনেকে সোমাইছে আৰু এইখন এখন হৰৰ কমেডি মুভি ভয় খাব লগা হৰৰ একো নাই এনেও হৰৰ চিনেমাবিলাক কমেডিয়ে থাকে কমেডিও অলপই আছে বেছি নাই চিনেমাখন চাওঁতে ব্ৰেইনটো খুলি থব নহ'লে বহুত কষ্ট পাব আপোনাৰ ব্ৰেইনে লজিক বিচাৰিব নাযাব বাছ চাব বাছ চাবই বাছ বেছি নকওঁ গমেই পাইছে চাগে কেনেকুৱা হৈছে চিনেমাখন মই দিম ইয়াক 2 আউট অফ 5 ষ্টাৰ আপুনি ইয়াৰ কোনখন চিনেমা চালে কমেণ্ট কৰি জনাওক আৰু কেনে পালে সেইটো জনাব আৰু সাবস্ক্ৰাইবটো কৰি দিব ভিডিঅ'টো চাই অলপমান দিব আৰু লাষ্টত দেখি টিপে এটা মাৰি সাবস্ক্ৰাইবত একো নহয় মটিভেশ্যন পাম এটা সাবস্ক্ৰাইবত এটা মটিভেশ্যন থ্যাংক ইউ